আজি মই গোসাইগাঁওবাসী ৰাইজক দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ আৰু মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আমাৰ এই অঞ্চলৰ সকলো ৰাইজে সুস্থ শৰীৰ সুস্থ মন লৈ খুব ভালকৈ যাতে সকলো থাকিব পাৰে আৰু ইয়াৰ লগতে সকলোৰে দুখ দুৰ্যোগবিলাক দূৰ হয়। গোসাইগাঁও অঞ্চল আমাৰ বিটিআৰৰ ভিতৰত এটা উন্নয়নশীল এটা অঞ্চল। এই অঞ্চল ব্যৱসায়িকভাৱে বহুতখিনি আগবাঢ়ি আছে আৰু এই অঞ্চলত বহুত বছৰ আগৰ পৰাই আমাৰ বড়ো বঙালী মাৰোৱাৰী হিন্দীভাষী আমাৰ বিভিন্ন জনগোষ্ঠী ইয়াত একেলগে বসবাস কৰি আছে। ৰাজবংশীসকলো আছে, আদিবাসীসকল আছে। তো এই গোসাইগাঁও অঞ্চলটো এটা সমন্বয়ৰ ক্ষেত্ৰ। বিভিন্ন পৰ্বৰ সময়ত উৎসৱৰ সময়ত একেলগে চবেই ওলাই আহে আৰু এতিয়াও দেখিবলৈ পাইছোঁ খুব উখল মাখল সকলো ওলাই আহিছে। তেনেকৈ যদি বিটিআৰ সমাজখন আমি শান্তি সম্প্ৰীতি মৰম স্নেহৰ মাজেৰে গঢ়িব পাৰোঁ, এই বিটিআৰ অঞ্চলটোৱে সকলোৰে কাৰণে এটা মৰমৰ জেগা হ'ব পাৰে। গতিকে আগৰ দিনবিলাকত যিবিলাক আমাৰ বেয়া দিন আহিছিলে সেই দিনবিলাক এতিয়া লাহে লাহে দূৰ হ'ল। এই বছৰ মই দেখিছোঁ বতৰৰ ফালৰ পৰাও দুৰ্গা পূজা খুব ভাল হৈছে, সামাজিক ফালৰ পৰাও খুব ভাল হৈছে। তো সেইকাৰণে আমি এই পৰিৱেশটো যাতে সদায় ৰাখিব পাৰে, মা দুৰ্গাই যাতে সদায় আশীৰ্বাদ কৰে, সেইটোৱে মই মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আজি বিশেষভাৱে আমাৰ উইলसन ডাঙৰীয়াই গোসাইগাঁও অঞ্চলৰ ৰাইজক সেৱা কৰাৰ কাৰণে এই অঞ্চলৰ অভিযোগবিলাক স্থায়ীভাৱে যাতে শুনিব পাৰে, এই উদ্দেশ্যে আজি গোসাইগাঁৱত এটা অফিচ আমাৰ UPPL দলৰ নেতৃবৃন্দক লৈ পেলাই বিজেপিৰ নেতৃবৃন্দক একেলগে ৰাখি পেলাই এটা অফিচ কাৰ্যালয় ইয়াত এটা আৰম্ভ কৰিছে। আমাৰ এটা উদ্দেশ্য আছিলে যে বিটিআৰৰ 40টা সমষ্টিত 40জন MCLA নিজৰ নিজৰ কাৰ্যালয় থাকিব লাগে আৰু পাব্লিকক লগ কৰাৰ কাৰণে অন্ততঃ এটা দিন ঠিক কৰি ল'ব লাগে। গতিকে ইয়াৰ এটা আৰম্ভণি আজি গোসাইগাঁৱৰ পৰা হৈছে। মই উইলसन ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু গোসাইগাঁও অঞ্চলত আমাৰ দলৰ নেতা কৰ্মী সকলোকে মই ধন্যবাদ জনাইছোঁ। আমাৰ লগত আমাৰ জ্যেষ্ঠ হেমেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়া আছে, তেখেতে প্ৰাক্তন অধিবক্তা আছিলে, তেখেতে আমাৰ অসম ফুটবল এছ'চিয়েশ্যনৰ দীৰ্ঘদিন ধৰি জেনেৰেল ছেক্ৰেটাৰী আছিলে। আমাৰ সকলোৰে শ্ৰদ্ধাৰ তেখেতসকলে সমাজখন সদায় এটা দিশ নিৰ্ধাৰণ কৰিছে আৰু গোসাইগাঁও মাত্ৰ নহয়, এনটিআৰ বিটিআৰখন অনাগত দিনত এটা শান্তি সম্প্ৰীতি আৰু উন্নয়নৰ স্থান হওক, সেইটোৱে মই কামনা কৰিছোঁ।